আজি ৰাতিপুৱা সাগৰত গা ধুম বুলি ওলালো আৰু গৰমৰ কাৰণে চশমাযোৰ পিন্ধিলোঁ আৰু মানে আমাৰ ৰুম আছিল সাগৰৰ পাৰতে মানে আমি জগন্নাথ পুৰী মন্দিৰ আছিলোঁ সেইকাৰণে আমি ৰুমটো লৈছিলোঁ সাগৰৰ পাৰতে আৰু এই সাগৰত পাৰ আহি গ'লোঁ আৰু এইগিলা কাষত বিল্ডিং মানে এইগিলা হোটেল থাকি ধুনীয়াকৈ সাগৰত গা ধুব পাৰি সাগৰ উপভোগ কৰিব পাৰি আৰু আমিও ৰুমত থকা এটা বহুত ইচ্ছা আছিল হোটেলত থকা আৰু এতিয়া সাগৰ পাৰ এইবিলাক বহুত মানুহে পূৰা গা ধোৱা ব্যস্ত আৰু পূৰা মানুহে মানে পুৰীত আহিলে গা ধুৱেই সাগৰত আৰু সাগৰ পূৰা মানুহে গা ধুই আছে জীৱনত প্ৰথমবাৰ মানে এয়া সাগৰ দেখা পালোঁ আৰু ময়ো মানুহে গা ধোৱা দেখাই ময়ো গা ধুব ওলালোঁ সাগৰত তো সাগৰত গা পা ধুই আৰু এয়া বিন্দাছ মানে পূৰা সাগৰত বহুত বতাহ দি আছে আৰু পূৰা বতাহ লৈ আছোঁ মানে বতাহ মানে উপভোগ কৰি আছোঁ আৰু পূৰা বতাহ দি আছে তাৰপিছত এয়া উট মানে দেখা পাওঁ নাছিলোঁ এয়া প্ৰথম মানে উট দেখিলোঁ পূৰা সাগৰৰ পাৰ উট আৰু এয়া উটৰ পিঠিত মানে উঠিব পাৰি তাৰপিছত আৰু যিহেতু গৰম পূৰা সাগৰৰ পাৰ এইবিলাক খোৱা বস্তু বহুত দোকান আছে এটা বৰফ লৈ ল'লোঁ আৰু এতিয়া বৰফটো খাই আমি ডাইৰেক্ট ৰুমত যাম তো নেক্সট